তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত হৰণৰ কিছু কথা আলোচনা কৰিছিলোঁ। আজি হৰণ কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম আৰু অনুশীলনী কিছু অংক তোমালোকলৈ সমাধা কৰি দিম। প্ৰথমতে আমি চাব বিচাৰিছোঁ, এটা উদাহৰণ দিয়া আছে। সেইটো হৈছে 7 10 6 76ক 2ৰে হৰণ কৰিব দিছে। আমি অংকটো কৰি চাওঁ আহা। আমি 76ক 2ৰে হৰণ কৰিম। এনেকৈ পাতি ল'ব লাগিব। তাৰপিছত প্ৰথমতে আমি এটা সংখ্যা ল'ম। সংখ্যাটো আছে 7। এই 7 নামৰ সংখ্যাটোক 2ৰে হৰণ কৰিব লাগে। আমাৰ নিশ্চয়কৈ যাব, কাৰণ 2তকৈ 7টো ডাঙৰ আছে। গতিকে আমি যদি 2ৰে 7ক হৰণ কৰোঁ, তেতিয়াহ'লে আমি 2 ভাগটো মাতিব লাগিব আৰু মাতি ইয়াত যিমান বাৰ যাব সেইটো পাতিব লাগিব। 2 ভাগটো মাতি চোৱা। 2 গুণ 2, 2 2 4, 2 3 গুণ 6, 2 4 গুণ 8। দেখিলোঁ যে 2 3 গুণ 6 আৰু 2 4 গুণ 8 আছে। 8টো 7তকৈ ডাঙৰ হ'ব। গতিকে আমি 4 বাৰ দিব নোৱাৰোঁ। আমি দিব লাগিব 3 বাৰ। ইয়াত 3 দি দিয়া। 2 3 গুণ 6 হ'ব। ইয়াত পাতিব লাগিব। হৈছেনে? এইবাৰ আমি বিয়োগ কৰিম। 7ৰ পৰা 6 গ'লে 1 হ'ব আৰু ওপৰত 6 আছে নহয়, সেইটো নমাই দিব লাগিব, কাৰণ 1ক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি ডাঙৰ সংখ্যা এটা ল'ব লাগিব 2তকৈ। গতিকে ওপৰত 6টো আছে কাৰণে আমি নমাই দিলোঁ। দিলে আমাৰ 16 হ'ব। এতিয়া 16ক আমি 2ৰে হৰণ কৰিব লাগিলে আমি 2 ভাগটো মাতিব লাগিব। 2 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14, 2 8 গুণ 16। গতিকে আমি ইয়াত 8 দিব লাগিব। 8 দিলে 2 8 গুণ আমি ইয়াত 16 পাতিব পাৰিম। আৰু 16ৰ পৰা 16 গ'লে আমাৰ 0 থাকিব। হৈছেনে? আৰু 2ৰে আৰু 0 হৰণ কৰিব নোৱাৰোঁ, আৰু হৰণ কৰিলে আমাৰ কোনো মূল্য নাথাকে। সেইকাৰণে আমি ইয়াতে অংকটো শেষ কৰিব লাগিব। আৰু আমি এতিয়া লিখিম ধুনীয়াকৈ যে এতেকে হৰণফল এতিয়া ইয়াতে এইটো আমি আগতে পাইছিলোঁ নহয়, ওপৰত যিমান বাৰ যায় সেইটো হৈছে আমাৰ ভাগফল। গতিকে আমি ভাগফল কিমান লিখিম? ভাগফল লিখিম আমি 38। আৰু কিমান বাকী ৰৈছে আমাৰ? 2 বাকী ৰৈছে। গতিকে ভাগ শেষ আমি 0 বুলি পাতিম আৰু অংকটো আমাৰ শেষ হৈ গৈছে। হৈছে? ইয়াৰ পিছত আমি আন এটা উদাহৰণলৈ গুচি গৈছোঁ। আগৰ অংকটোত আমি 2টা অংকক এটা অংকৰে কি কৰিছিলোঁ? হৰণ কৰিছিলোঁ। এইবাৰ আমি দেখিছোঁ, এইবাৰ আমাৰ 3টা অংক দিয়া আছে আৰু এটা অংকৰে হৰণ কৰিব লাগে। আমি কেনেকৈ কৰিম চাবাচোন। আমি পালোঁ 282ক 6ৰে হৰণ কৰিব লাগে। তেতিয়া আমি 282টো ভিতৰত পাতি ল'লোঁ। তাৰপিছত 6টো আমি বাহিৰত পাতিলোঁ। এতিয়া আমি প্ৰথমতে এটা অংক লোৱা বা এটা সংখ্যা লোৱা 2টো। 2টো আমাৰ 6ৰে হৰণ নাযাব, কাৰণ 2তকৈ 6টো ডাঙৰ হ'ব। গতিকে সেইকাৰণে আমি 2টা ল'ব লাগিব, অৰ্থাৎ 28 ল'ব লাগিব। তেতিয়াহে আমি 6ৰে হৰণ কৰিব পাৰিম। এতিয়া 6 ভাগটো মাতিলে আমি 28 ক'ত পাই আমি চাই লৈছোঁ। 6 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30। গতিকে 24 আৰু 30 আছে। গতিকে আমাৰ 28 নাই নেওতাৰ ভাগত। গতিকে আমি 28তকৈ সৰু ল'ব লাগিব, ডাঙৰ ল'ব নোৱাৰিম। সেয়েহে আমি 6 4 গুণ 24 দিব লাগিব। আমি যিহেতু 2টা অংক লৈছিলোঁ, সেইকাৰণে আমি 8ৰ ওপৰত 4টো পাতিম। 6 4 গুণ 24 হ'ব। হৈছে? এইবাৰ আমি বিয়োগ কৰিম। 8ৰ পৰা 4 গ'লে 4 হ'ল। 2ৰ পৰা 2 গ'লে 0 হ'ব। ইয়াৰ পাতিলে একো কোনো অৰ্থ নাথাকে। সেইকাৰণে আমি 4টো পালোঁ। এতিয়া 4টোক আমাৰ 6ৰে হৰণ যাব নেকি? নিশ্চয় নাযায়, কাৰণ 4টো সৰু, 6টো ডাঙৰ। সেয়েহে আমি ওপৰত কিবা সংখ্যা আছে নেকি চাওঁ। আছে, 2 আছে। 2টো আমি তললৈ নমাই দিলোঁ। আমাৰ 42 হ'ল। এতিয়া আমি 6 ভাগত আমি 42 পাওঁ নে নাপাওঁ চাই ল'ম, কাৰণ 42টো 6তকৈ ডাঙৰ কাৰণে ইয়াৰ হৰণ যাব। এতিয়া 6 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42। গতিকে 7 বাৰ যাব, 6 7 গুণ 42 হ'ব। হৈছে? এতিয়া 42ৰ পৰা 42 গ'লে কিমান থাকিব? 0 থাকিব। আমাৰ উত্তৰ ওলাই গ'ল। এতিয়া আমি লিখিম এতেকে হৰণফল প্ৰথমতে আমি ভাগফলটো লিখি লৈছোঁ। ভাগফল আমি কিমান পাইছিলোঁ? 47। 4 10 7 47 আমি ভাগফল পালোঁ। এইবাৰ ভাগ শেষটো চাম। ভাগ শেষ আমাৰ কিমান হৈছে? 0 হৈছে। গতিকে 0 পাতিম। নিশ্চয় বুজি পাইছা তোমালোকে। ইয়াৰ পিছত আমি আন এটা উদাহৰণলৈকে গুচি গৈছোঁ।
এইবাৰ অংকটোত চোৱা এইবাৰ তিনিটা অংক আছে আৰু দুটা অংকৰে আমাৰ হৰণ কৰিব লাগে গতিকে আমি প্ৰথমতে অংকটো পাতি লৈছোঁ 826 14ৰে কৰিব লাগিব হৈছে এতিয়া আমি প্ৰথমতে এটা অংক লৈ চাইছোঁ 8টোতকৈ 14টো ডাঙৰ গতিকে 8ত নাযাব আমি দুটা ল'ব লাগিব 82 ল'ম ল'লে আমাৰ 14 ভাগত চাম 82 আছেনে নাই 14 গুণ 14 14 দুগুণ 28 14 তিনি গুণ 42 14 4 গুণ 56 14 5 গুণ 70 14 6 গুণ 84 আছে এটা 70 আৰু এটা 84 84টোতো 82তকৈ ডাঙৰ হ'ব দুই ডাঙৰ গতিকে আমি 84 দিব নোৱাৰোঁ আমি দিব লাগিব 70 গতিকে 14 5 গুণ 70 বুলি আমি পাতিম 2ৰ ওপৰত দিব লাগিব দুটা অংক লৈছোঁ গতিকে 70 হ'ল 2ৰ পৰা 0 গ'লে 2 থাকিল আৰু 8ৰ পৰা 7 গ'লে 1 থাকিল এইবাৰ দেখিলোঁ আমি 12 আছে 14তকৈ 12টো সৰু যাব নেকি নাযায় নহয় সেইকাৰণে আমি 6টো নমাই দিলোঁ ওপৰত 6 এটা আছে ন নমাই দিছোঁ এবাৰ 14 ভাগ মাতিম 14 গুণ 14 14 দুগুণ 28 14 তিনি গুণ 42 14 4 গুণ 56 14 5 গুণ 70 14 6 গুণ 84 14 7 গুণ 98 14 8 গুণ 112 14 9 গুণ 126 14 9 গুণ 126 গতিকে 9 বাৰ আমি দিব পাৰিম দিলে আমাৰ কিমান হ'ব 126 হ'ব হৈছে এতিয়া 126ৰ পৰা 126 গ'লে 0 থাকিব আমি লিখিম এতিয়া হৰণফল ভাগফল কিমান পালোঁ 5 10 9 59 আৰু ভাগশেষ পালোঁ আমি 0 ভাগশেষ 0 হৈ গ'ল আমি উদাহৰণ বুজিলোঁ এইবাৰ আমি অনুশীলনলৈ গুচি যাম অনুশীলনী 5ৰ পৰা আমি কেইটামান অংক মই কৰি দিম তোমালোকে বাকিবোৰ অংক কৰিবলৈ চেষ্টা কৰিবা তোমালোকক মই 1 নম্বৰটো কৰি নিদিওঁ 2 নম্বৰটো তোমালোকে কৰিবা 3 নম্বৰটো মই কৰি দিছোঁ বাৰু তাৰপিছত তোমালোকক মই 5 নম্বৰটো কৰি দিম 9 নম্বৰটো কৰি দিম এনেকৈ মই কেইটামান অংক কৰি দিম তোমালোকে বাকিবোৰ অংক কৰিব পাৰিবা মাত্ৰ আমাৰ নেওতা যিহেতু তোমালোকক পঢ়ি থাকিব দিছিলোঁ এতিয়া নেওতাৰ আমাৰ বহুত প্ৰয়োজন হৈ পৰিলে 20ৰ ভাগলৈকে আমাৰ নেওতাৰ প্ৰয়োজন হৈ পৰিছে 16 19 18 17 ভাগ লাগিব 16ৰ ভাগ লাগিব 14ৰ ভাগ লাগিব 12ৰ ভাগ লাগিব হয়নে নহয় গতিকে সেইকাৰণে আমি নেওতা পঢ়িবই লাগিব পুৱা গধূলি আমি নেওতা পঢ়াটো অত্যন্ত জৰুৰী তেতিয়াহে আমি হৰণ কৰা অংকবোৰ বা পূৰণ কৰা অংকবোৰ আমি কৰিব পাৰিম এতিয়া আমাক কৈছে যে হৰণ কৰি ভাগফল উলিওৱা বুলি কৈছে আমি প্ৰথমতে 3 নম্বৰটো কৰি চাওঁ আহা তাৰপিছত আমি আৰু কেইটামান অংক কৰি চাম আমি প্ৰথমতে লিখি লৈছোঁ অনুশীলনী 5খ অনুশীলনী 5খৰ 3 নম্বৰ অংকটো আমাক দিয়া আছে 91 হৰণ 7 এতিয়া আমি অংকটো কৰি চাম 91ক আমাৰ 7ৰে হৰণ কৰিব দিছে আমি প্ৰথম অংক 9টোক লৈ চাইছোঁ 9টোক আমাৰ 7ৰে হৰণ যাবনে নাযায় যাব কাৰণ 9টো 7তকৈ ডাঙৰ গতিকে 7 এগুণ 7 পাতিব পাৰিম দুবাৰ দিব নোৱাৰোঁ 14 হ'ব নহয় সেইকাৰণে আমি এবাৰ দিলোঁ 7 এগুণ 7 হ'ল 9 পৰা 7 গ'লে 2 হ'ল 2কে 7ৰে নাযাব নহয় যাব নেকি নাযায় নহয় সেইকাৰণে আমি 1টো নমাই দিছোঁ আমাৰ 21 পালোঁ হয়নে নহয় 21 পালে আমি 7ৰে এতিয়া মাতি চাম 7ৰ ভাগটো মাতি চালে 21 ক'ত পাওঁ চাওঁ আমি হয়নে নহয় 7 এগুণ 7 7 দুগুণ 14 7 তিনি গুণ 21 গতিকে আমি 3 বাৰ দিব লাগিব 7 তিনি গুণ 21 হ'ব হৈছে এতিয়া 21ৰ পৰা 21 গ'লে 0 লিখিম এতিয়া আমি এতেকে হৰণফল ভাগফল কিমান পালোঁ 13 পালোঁ গতিকে ভাগফল লিখিম আমি কিমান 13 আৰু ভাগশেষ আমি পালোঁ 0 হৈছে এইবোৰ অংকত আমাৰ কি নহয় বাকী নৰয় সেইকাৰণে আমাক পোনে পোনে অংকটো ইয়াতে কৈছে যে হৰণ কৰি ভাগফলহে উলিয়াব দিছে সেইকাৰণে আমি ভাগফলটো উলিয়ালেও হ'ব ভাগশেষ নুলিয়ালেও কথা নাই এতিয়া তোমালোকে 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ 5 নম্বৰটো তোমালোকে কৰিবা 6 নম্বৰ কৰিবা 7 নম্বৰটো কৰিবা 8 নম্বৰটো কৰিবা মই 9 নম্বৰটো কৰি দিছোঁ তোমালোকক হ'ব 9 নম্বৰটো মই কৰি দিম 9 নম্বৰ অংকটো দিয়া আছে যে 261ক 3ৰে হৰণ কৰা হয়নে 261ক 3ৰে হৰণ কৰিব দিছে এতিয়া চোৱা 261 আমি ভিতৰত পাতি ল'লোঁ 3 বাহিৰত পাতি ল'লোঁ প্ৰথমতে 2টো লৈছোঁ 2টো আমাৰ 3ৰে হৰণ নাযায় গতিকে 26 ল'ব লাগিব 3 ভাগ মাতিছোঁ 3 এগুণ 3 3 দুগুণ 6 3 তিনি গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 গতিকে আমি 8 বাৰ দিব পাৰিম 8 তিনি গুণ 24 হৈছে এতিয়া 6 পৰা 4 গ'লে 2 হ'ল
তিনিৰে 2 ঘৰত নাযাব সেইকাৰণে আমি 1টো নমাই দিলোঁ এবাৰ 3 7 গুণ 21 পাম এতেকে এইবাৰ আমি পুনৰ ভাগফল বুলি লিখিছোঁ কাৰণ আমাৰ ভাগফলহে উলিয়াব দিছে যে ভাগফল আমি কিমান পালোঁ 8 10 7 87 পাইছোঁ গতিকে এইটো উত্তৰ হৈ গ'ল নিশ্চয় বুজি পাইছা তোমালোকে 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ কৰিবা 13 নম্বৰটো কৰিব পাৰিবা তোমালোকে 15 ভাগ আছে এইবাৰ মই তোমালোকক 14 নম্বৰটো কৰি দিছোঁ কাৰণ ইয়াত শূন্য আছে তোমালোকে অসুবিধা পাব পাৰা 14 15 মই তোমালোকক কৰি দিম আৰু তোমালোকক মই 18 নম্বৰটো কৰি দিম বাকি কেইটা অংক তোমালোকে কৰিবা এই তিনিটা অংক কৰিয়া আমি আজি এই ভিডিঅটো সামৰণি মাৰিম আৰু অনুশীলনীটো আমাৰ সমাপন ঘটিব আৰু তোমালোকে বাকি আটাইবোৰ অংক কৰিবা দেই কাৰণ তেতিয়াহে তোমালোকৰ চৰ্চাটো হৈ থাকিব অনুশীলন হৈ থাকিব তেতিয়া অংকব পাৰিবা হয় নহয় এবাৰ আমি 14 নম্বৰ অংকটোলৈ গুচি গৈছো আহা 14 নম্বৰটো দিয়া আছে 1037ক 17ৰে হৰণ কৰিব লাগে 1037ক আমাৰ কিমানৰে কৰিব দিছে 17ৰে কৰিব দিছে এতিয়া চোৱা আমি কেনেকৈ কৰিম 1037 17ৰ ভাগটো মাতিব লাগিব আৰু ইয়াত আমি প্ৰথমতে এটা অংক লৈছো এককটো 17ৰে নাযায় দুটা ললো 10 হ'ল 17ৰে নাযাব তিনিটা ল'ব লাগিব 103 ল'ব লাগিব তেতিয়া আমাৰ 17ৰে হৰণ যাব 17 গুণ 17 17 দুগুণ 34 17 3 গুণ 51 17 4 গুণ 68 17 5 গুণ 85 17 6 গুণ 102 গতিকে 6 বাৰ দিয়া 17 6 গুণ 102 7 6 গুণ 42 2 7 গ'ল 4 6 গুণ 6 6 4 10 হ'ল হৈছে আমাৰ কিমান বাকি হ'ব 3 পৰা 2 গলে 1 হ'ল আৰু এইবিলাক আমাৰ একে সমান আছে নহয় গতিকে ইয়াৰ ফলাফল আমি 0 0 পাম গতিকে আমি নাপাতো একক 17ৰে হৰণ নাযাব 7টো নমাই দিয়া আকৌ 17 হৈ গ'ল দেখিছা একে সমান আছে গতিকে আমি এবাৰ দিব পাৰিম 17 গুণ 17 এতিয়া লিখিম আমি এটাকে ভাগফল কিমান হ'ব 61 হৈছে তাৰ পিছত আমি 15 নম্বৰটো আৰু 18 নম্বৰটো কৰি শেষ কৰি দিও হয় না নহয় এয়া 15 নম্বৰটো দিয়া আছে 1116ক 18ৰে কৰিব লাগে 1116 হৰণ 18 আমি কৰি চাও আহা 1116 1 লৈছো 18তকৈ সৰু হ'ল 11 ললো সৰু হৈছে 111 ললে আমাৰ হ'ব 18ৰে কৰিব পাৰিম 18 গুণ 18 18 দুগুণ 36 18 3 গুণ 54 18 4 গুণ 72 18 5 গুণ 90 18 6 গুণ কিমান হ'ব 108 হ'ব হয় না নহয় 18 6 গুণ 108 হ'ল গতিকে আমি 6 বাৰ দিলো আমাৰ হৈ গ'ল 108 হয়নে 1ৰ পৰাটো 8 নাযাব 1 ধাৰ কৰিম আমি 11 হ'ব 11ৰ পৰা 8 গ'লে 3 8 3 11 আৰু ইয়াত 0 ৰল গতিকে এইবিলাক 0 হৈ যাব এইবিলাক আমি নিলিখো তাৰ পিছত আমাৰ আহিল কি 3ক 18ৰে হৰণ নাযায় গতিকে 6টো নমাই দিম 18 দুগুণ 36 হ'ব আৰু 36ৰ পৰা 36 গ'লে 0 থাকিব গতিকে আমি কিমান পালো 62 পালো এতেকে ভাগফল 62 এইবাৰ আমি 18 নম্বৰ অংকটো কৰিব বিচাৰিছো 18 নম্বৰ অংকটো দিয়া আছে 703ক 19ৰে হৰণ কৰিব লাগে আমি পাতি লৈছো এইবাৰ আমি 703ক 19ৰে হৰণ কৰিম প্ৰথমতে 7 লৈছো নাযাব 70 লৈছো 70ক 19ৰে যাব কাৰণ 19তকৈ 70 ডাঙৰ 19 গুণ 19 19 দুগুণ 38 19 3 গুণ 57 19 4 গুণ 76 গতিকে 4 বাৰ দিব নোৱাৰো 3 বাৰ দিব লাগিব 19 3 গুণ 57 হ'ল 9 3 গুণ 27ৰ 7 হাতে গ'ল 2 3 গুণ 3 3 2 5 হৈছে 57 10ৰ পৰা 7 গ'লে 3 তাৰ পিছত ইয়াত থাকিলে কিমান 6 6 পৰা 5 গ'লে 1 13টো 19ৰে হৰণ নাযাব গতিকে আমি 3টো নমাই দিব লাগিব আমাৰ কিমান হ'ল 133 হ'ল গতিকে আমি 19ৰে এতিয়া 133ক হৰণ কৰিব লাগিব 19 7 গুণ 133 9 7 গুণ 63 3 হাতে গ'ল 6 7 গুণ 7 7 6 13 হৈছে নে 0 ৰল এতেকে
ভাগফল 37 হ'ব হৈ গ'ল আমাৰ পাঠৰ যিটো অনুশীলনী আছিলে অনুশীলনীটো আমাৰ শেষ হৈছে আৰু তোমালোকে যিকেইটা অংক ৰৈছে সেইকেইটা তোমালোকে কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে কিছু উপকৃত হ'ব পাৰিবা আৰু তোমালোকে যিবোৰ অংক তোমালোকে এৰিছোঁ যিবোৰ অংক তোমালোকে কৰিব লাগিব সেইবোৰ কৰিবা ভিডিঅ'টো ভালদৰে চাই ল'বা তেতিয়াহ'লে তোমালোকে হৰণৰ যিটো নিয়ম আছে হৰণ কৰাৰ নিয়ম সেইটো ভালদৰে বুজিব পাৰিবা আৰু আশা কৰিছোঁ যদি কিবা নুবুজা তেতিয়াহ'লে সেইবোৰ মোৰ লগত আলোচনা কৰিবৰ কাৰণে মোক মেছেজ দিবা বা কমেণ্ট পঠাবা তেতিয়া মই তোমালোকৰ অসুবিধাবোৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিম সকলোকে শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইয়াৰ পিছত আমি লৈ আহিম বাকী ৰোৱা হৰণ ধন্যবাদ